Hello everyone, welcome to my new video. আজি এই ভিডিঅ'টো মই আপোনাক দেখাম আজি বতৰটো চাওকচোন কিমান ধুনীয়া। অলপ অলপ বৰষুণ দি আছে। বৰষুণ ডাঙৰ দিয়া হোৱা আগত মই কিছু কাম কৰি ল'ম বুলি ভাবিছো। মানে কাম বুলি ক'লে কি আছে ছাগলী গৰুখিনিৰ মেইন আমাৰ ঘৰত কাম থাকে। গোবৰটো পেলোৱা হ'লে গোবৰ উঠাই থোৱা আছে। তাৰপিছত গৰুখিনি আপোনাৰ অলপ উলিয়াই দিম, খেৰ চেৰ অলপ দিম। তাৰপিছত ছাগলীখিনিকো আপোনাৰ অলপ পাত চাত কাটি আনি দিম, অলপমান কটাই আছে আৰু অলপমান পাত কাটি আনি পেলাই দিলে সিহঁতে মানে চিঞৰ বাখৰ কৰি আছে এতিয়া খুব। সিহঁতে চিঞৰ বাখৰটো অলপ কমিব। তাৰপিছত মানে মই এতিয়ালৈকে মুখ হাত ফ্ৰেছ হোৱাই নাই। এই ছাগলীখিনি বা গৰুখিনি কামখিনি কৰি ল'লে মই আজৰি হ'লে ধুনীয়াকৈ মুখ হাত ধুই পেলাই আকৌ ডিউটিলৈ ওলাব পাৰিম আৰু। চাওকচোন সেয়া কিমান হাল্লা কৰি আছে দেখিছে সিহঁতে। সেয়া গৰুকেইজনী। তাৰপিছত মায়ে বনাই আছে ভাত, দেউতাই আছে নামঘৰত। এয়াই আৰু আমাৰ জীৱন আৰু। যদি এয়া আমাৰ জীৱনৰ ব্লগবিলাক, মোৰ জীৱনৰ ব্লগবিলাক আপোনালোকৰ ভাল লাগে, মোৰ ডেইলিবিলাক ব্লগবিলাক ভাল লাগে, তেনেহ'লে আপোনালোকে মোক ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।